আজি কাক লগ পালো দেখি চিনি পাইছেনে? ৰ'ব কৈ আছো ভিডিঅ'টো শেষলৈকে চাব। হেল্ল' এভৰিৱান, মই নামিকা আপোনালোক সকলোকে স্বাগতম জনাইছো। ফাৰ্ষ্ট মই নিজে ৰেডি হৈ ল'লো, তাৰ পাছত এয়া এটা কেক হেম্পাৰ ৰেডি কৰি আছো। আপোনালোকে জানেনে কেকৰ মই যিটো লগো ইউজ কৰিছিলো ফাৰ্ষ্ট বনাইছিলো, আৰু সেই লগোটো এতিয়া মই কেকত লগাই দিছো। আৰু এইটো কেকৰ ফাইনেল লুক কেনেকুৱা লাগিছে কমেণ্ট এটা কৰি জনাব দেই। আৰু এতিয়া মই আহি পালোহি আমাৰ কলেজৰ মুখত, আৰু এয়া হৈছে আশাপূৰ্ণা বা। ইমান বেছি মৰমীয়াল আছিলে। হেম্পাৰটো বাকে দিলো আৰু তাৰ পাছত আহিলো পাপাৰ লগত বজাৰ কৰিবলৈ। এইটো ভিডিঅ' হৈছে দেৱালীৰ দিনাই, আৰু ফল মূলো বজাৰ কৰি থাকোতে দোকানখনত দেখিলো জুবিন গাৰ্গে ন্যায় পাব লাগে। সঁচাকৈ জুবিন দাৰ অবিহনে এইবাৰ যেন যোৰহাটবাসীয়ে দেৱালী উদযাপন কৰিব বিচৰা নাই, একেবাৰে উকা উকা। আৰু সেইদিনাই আছিলে আমাৰ ঘৰত ককাৰ সকাম, আৰু সেয়েহে পাপাই এইফালে মিঠাইও লৈ ল'লে। তাৰ পাছত আমিও এয়া ঘৰলৈ বুলি আহিলো। ঘৰ আহি পাই আকৌ এটা কেকৰ অৰ্ডাৰ আছিলে, সেই কেকটো কমপ্লিট কৰি লৈছোহি। আৰু এইটো হৈছে কেকৰ ফাইনেল লুক। এইবাৰ ঘৰত আমাৰ লাইট জ্বলোৱা নাই, কেৱল চাকিৰেই পোহৰ কৰা হৈছে। আৰু ইয়াকেই বিচাৰো যে জুবিন দাই ন্যায় পায় আৰু সকলো কথা যাতে পোহৰলৈ আহক। তাৰ পাছত বোলো অকণমান ওলাই যাওঁ, আৰু ওলাই আহি ফুচকা ষ্টল দেখি ফুচকাও খালো। বাৰু দিয়ক, ভিডিঅ'টো ইমানেই, আজিলৈ আহিছো, বাই।